এখন হাবিত এটা প্ৰকাণ্ড বাঘ আছিল। এদিনাখন বাঘটোৱে মাংস খাই থাকোঁতে তাৰ ডিঙিত এডাল হাড় লাগিল। বহু চেষ্টা কৰিও বাঘটোৱে তাৰ ডিঙিৰ পৰা হাড়ডাল এৰুৱাব নোৱাৰিলে। ইফালে ডিঙিত হাড়ডাল লাগি থকা কাৰণে সি একো খাব নোৱাৰা অৱস্থা হ'ল। সেয়েহে বাঘটোৱে হাবিৰ আন আন পশু পক্ষী যাকে য'তে যেনেকৈ লগ পায় সি ডিঙিৰ পৰা হাড়ডাল এৰুৱাই দিবলৈ কাতৰ মিনতি কৰে, কিন্তু কোনো তাৰ ওচৰলৈ চাপি নাহে। সকলোবিলাকে তাৰ ভয়তে পলায়। এইদৰে বাঘটোৱে হাবিৰ মাজত ঘূৰি ফুৰি থাকোঁতে এদিন এটা বগলীক লগ পালে। বগলীক দেখিয়ে বাঘটোৱে বৰ আদৰেৰে মাত লগালে। হেৰা বগলী বাই, কাম এটা কৰি দিব পাৰিবানে? মোৰ ডিঙিত এডাল হাড় লাগি আছে। তুমি যদি তোমাৰ দীঘল ঠোঁটেৰে মোৰ হাড়ডাল উলিয়াই দিয়া তেনেহ'লে মই তোমাক এটা বহুমূলীয়া উপহাৰ দিম। উপহাৰৰ লোভত বগলীটোৱে বিপদৰ কথা চিন্তা নকৰি বাঘটোৰ মুখত মূৰটো সুমুৱাই দিলে আৰু তাইৰ দীঘল ঠোঁটেৰে হাড়ডাল কামুৰি বাহিৰলৈ উলিয়াই আনিলে। হাড়ডাল উলিয়াই অনাৰ পিছত বগলীটোৱে বাঘক ক'লে, বাঘ ককাই, এতিয়া মোৰ উপহাৰটো দিয়া। বগলীৰ কথা শুনি বাঘটোৱে গুজৰি গুমৰি ক'লে, কি কৈছ? তোক উপহাৰ লাগে? মোৰ মুখত ডিঙি সোমোৱাই আজিলৈকে কোনো সাৰি যাব পৰা নাই। তোৰ যে ভালে ভালে প্ৰাণ ৰক্ষা পৰিল সেয়ে তোৰ বাবে ডাঙৰ উপহাৰ। ইয়াতকৈ আৰু ডাঙৰ উপহাৰ তোক কি লাগে? তোৰ যদি জীয়াই থাকিবলৈ ইচ্ছা আছে তেতিয়াহ'লে এতিয়াই মোৰ ওচৰৰ পৰা আঁতৰ হ। বাঘৰ কথা শুনি বগলীটোৱে ভয়তে সেই ঠাইৰ পৰা আঁতৰি গ'ল। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোৰ নাম আছিলে বাঘ আৰু বগলী। বন্ধু বান্ধৱীসকল, আমি এই কাহিনীটোৰ পৰা এটা কথাই শিকিলোঁ, শত্ৰুৰ চলাহী কথাত কেতিয়াও ভুল যাব নালাগে। কাহিনীটো শুনি কেনে পালে তলৰ কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। ধন্যবাদ।